এইবাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বাবে সুবৰ্ণ সুযোগ আছে মাজবাট বিধানসভা সমষ্টিত জয়ী হোৱাৰ বাবে। আৰু যদি দলীয় নেতৃত্বই বিচাৰ বিবেচনা কৰে তেতিয়াহ'লে মাজবাট সমষ্টি অতি বৃহৎ ব্যৱধানত মাজবাট সমষ্টি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰে জিকি যাব বুলি আশাবাদী। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিজৰ কৰ্মসূচী সদায় প্ৰস্তুত থাকে আৰু আমাৰ সেই ধৰণে অহা 100 দিনৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰি লৈছোঁ, ৰিভাৰ্ছ কাৰ্যসূচী বুলি ক'ব পাৰে। আমি এই 100টা দিন কেনেধৰণৰ আমি নিজৰ দলক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। গতিকে ইয়াৰ আমাৰ গোটেই কেলেণ্ডাৰ হিচাপে আমি কাম কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আজি মন কী বাত, মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাত আজি অনুষ্ঠিত হৈ গৈছে। আমাৰ প্ৰতিটো বুথত মন কী বাত যথেষ্টখিনি আমাৰ ৰাইজৰ উপস্থিতিত মৰম আৰু আশীৰ্বাদৰ মাজেৰে মন কী বাত অনুষ্ঠিত হৈছে। গতিকে ইয়াৰ লগতে আমি ভাৰতীয় জনতা পাৰ্টি সদায় কাৰ্যকৰ্তাবিলাকে যথেষ্টখিনি উৎসাহিত যে অনাগত দিনত আমাৰ আকৌ এবাৰ চৰকাৰ হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ অসমত চৰকাৰ গঠন হ'ব আৰু এক শক্তিশালী চৰকাৰ গঠন হ'ব। এইবাৰ আমাৰ পচন্দ বিজয়ৰ কাৰণে আমি যিখিনি কৰিব পৰা যায় সেইখিনি কৰাৰ কাৰণে আমি এতিয়া প্ৰস্তুত হৈছোঁ। দলে যদি আপোনাৰ প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহ'লে আপুনি কিমান শতাংশ আশাবাদী যে মাজবাট সমষ্টি বিজেপিৰ দখললৈ আনিব পাৰিব? নিশ্চিতভাৱে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ আস্থা যথেষ্টখিনি বাঢ়িছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কি ধৰণে সকলো স্তৰত সৰ্বাংগীন বিকাশৰ কাৰণে প্ৰয়ত্ন কৰিছে আপোনালোকে দেখা পাইছে। সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে উন্নয়ন হোৱাৰ কাৰণে যথেষ্টখিনি কাম কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ভাৰতীয় জনতা পাৰ্টী কেৱল মাত্ৰ এটা ফিল্ড নহয়, আপুনি চাবলৈ গ'লে প্ৰতিটো স্তৰত আপুনি যদি চাই সকলো ধৰণৰ বিকাশ চুই লৈছে, সামৰি লৈছে। মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস আছে মানুহৰ, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে এখন নতুন বিকশিত অসমৰ দিশে আগবঢ়াত যথেষ্টখিনি প্ৰয়াস হৈছে। গতিকে মই ভাবোঁ যে মানুহে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যথেষ্টখিনি আস্থা কৰিব। সময়ৰ লগে লগে ৰাজনৈতিক পটভূমি পৰিৱৰ্তন হোৱা বুলি কিছু সময় আগতে আপুনি উল্লেখ কৰিছে। এই পটভূমি কেনেধৰণে সহায় কৰে? নিশ্চয়কৈ যোৱাবাৰ 70 নং মাজবাট বিধানসভা সমষ্টি আছিল আৰু তাৰ জনগাঁথনি যিটো সমীকৰণ আছিলে সেই সমীকৰণ একদম ভিন্ন আছিলে। বৰ্তমান সমীকৰণ সলনি হৈছে আৰু জনগাঁথনীয় সমীকৰণ সলনি হোৱাৰ লগে লগে ইয়াতে ৰাজনৈতিক সমীকৰণো সলনি হৈছে। গতিকে যোৱাবাৰ যদি MCLA সমষ্টিত দুটা MCLA সমষ্টিত আমাৰ ৰৌতা আৰু ধনচিত দুটাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট নাছিলে, আমাৰ 5নৈত আছিলে। গতিকে এই দুটাত নথকাৰ কাৰণে ইয়াৰ বাবে আমাৰ যিটো শক্তি সেইটো প্ৰতিফলিত নহ'লগৈ। কিন্তু আমাৰ যথেষ্টখিনি ৰৌতাটো শক্তিশালী অৱস্থাত আমি আছিলোঁ। আৰু ধনচিৰিৰ মাজবাট সমষ্টিত ধনচিৰিৰ যিমানবোৰ বুথ আছে তাৰে 27টা বুথ ধনচিৰিৰ মাজবাট সমষ্টিত পৰে। সেই 27টা বুথৰ 21টা বুথেই আমাৰ পাৰম্পৰিক ভোটাৰেৰে সমৃদ্ধ ভোটাৰ, মানে সেই বুথবোৰ। গতিকে আমাৰ যথেষ্টখিনি শক্তিশালী স্থিতি আছিলে। আৰু যি 6টা বুথ আমাৰ পাৰম্পৰিক ভোটাৰ নহয় বুলি আমি কৈ আছোঁ, কিন্তু তথাপিও সেই ভোটাৰসকলেও এতিয়া কিন্তু মন সলনি হৈছে, গোটেই মানে পৰিস্থিতিটো সলনি হৈছে, ৰাজনৈতিক সমীকৰণ চেঞ্জ হৈছে। গতিকে এইবাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ বাবে সুবৰ্ণ সুযোগ আছে মাজবাট বিধানসভা সমষ্টিত জয়ী হোৱাৰ বাবে। আৰু যদি দলীয় নেতৃত্বই বিচাৰ বিবেচনা কৰে তেতিয়াহ'লে মাজবাট সমষ্টি অতি বৃহৎ ব্যৱধানত মাজবাট সমষ্টি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰে জিকি যাব বুলি আশাবাদী।